জুৱা খেলাটো বন্ধ কৰিব লাগে। জুৱা খেলা মানে আগতে আছিল বিপিএফ চৰকাৰ যেতিয়া আগত আছিল তেতিয়া আছিলে মানে আমাৰ ইউপিপিএল চৰকাৰ অহাৰ পিছত বন্ধ হৈছে সেইবিলাক নাছিল মদ ভাং জুৱা খেলা এইবিলাক নাছিল আড্ডা মাৰা এতিয়া আৰু আৰম্ভ হৈছে এইবিলাক বন্ধ কৰিব লাগে। আশা কৰিছো আমাৰ ছাৰে যি কাম কৰি গৈছে মানে ভালে কৰিছে কিন্তু আগৰ যেনেকা মানে কাজিয়া পেচাল মাৰা মাৰি মানে অপহৰণ কিডনেপ এইবিলাক আছিল কিন্তু সেইবিলাক নাছিল আমাৰ ইউপিপিএল চৰকাৰ থকা সময়ত কিন্তু বিপিএফ চৰকাৰ থকাত আকৌতো আৰম্ভ হৈছে এতিয়া আহি আছে এনেকা মানে খুটি নাটি কাজিয়া হাই পেচাল মাৰা মাৰি হৈয়ে আছে কিন্তু এতিয়া আৰু যদি আমি ইউপিপিএল চৰকাৰক যদি আমি আৰু জিকাব নোৱাৰো তেনেহ'লে আমাৰ সেই আগৰ পৰিৱেশটোৱে আহিব আৰু ৰাস্তা ঘাট ৰাতি বিৰাতি আমি কোকৰাঝাৰ 12টা এটালৈকেও আমি গৈছো কোনো অসুবিধা পোৱা নাই কিন্তু এতিয়া আমাৰ সেই অসুবিধা আহিব যদি বিপিএফ চৰকাৰ হয় আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এইখিনি আৰু মানে কিবা আৰু বিপিএফ চৰকাৰ মানে এতিয়া কি কৰি আছে মানে কম্বল দিয়া কথা কৈছে মানে কম্বলটো পোৱাই নাই আৰু মানে পইচা উঠাই লৈ আছে সিহঁতে এই মানে মানুহবিলাকৰ পৰা ৰাইজৰ পৰাই পইচা উঠাই লৈ আছে এনেকুৱা ঠগ বাজি আৰু কাম কৰি আছে কিন্তু আমাৰ ইউপিপিএল চৰকাৰ এনেকুৱা কৰা নাই যি মানে আহিছে আমি চবে পাইছে অৰুণোদয় মানে যিবিলাক চিলেক্ট কৰা নাম আছিলে সেইবিলাক মানে বিপিএফ চৰকাৰ আহি পেলাই মানে কাটি দিলে মানে আমাক যিবিলাক বাকী আছে আমাৰ মানে চৰকাৰ আহিলে আমাক যিখিনি বাকী আছে উন্নয়ন পাব লগা সেইখিনি পাব লাগে।